হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। মই আঞ্জু ৰেচিপিত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। পটলৰ গ্ৰেভি বনাম। পটল আৰু দৈ গ্ৰেভি বনাম। আৰু মই অলৰেডি ইয়াত নিমখ হালধি দি কেনে এনেকৈ সানি থৈ দিছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। কেৰাহী গৰম হৈ গ'ল, এতিয়া তেল দিম। কেৰাহী গৰম হৈ গ'ল, এতিয়া পটলখিনি দিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি দিছোঁ। এনেকৈ কম হিটত মই ভাজি ল'ম পটলখিনি। এতিয়া মই পটলখিনি ইয়াৰ আগতে মই এবাৰ উলটাই দিছোঁ পটলখিনি। এতিয়া মই পাৰ বঢ়াই দিলোঁ। পাৰ বঢ়াই দি কিনে অলপ লাৰা চাৰা কৰি এইখিনি নমাই দিম। এইখিনি মই নমাই দিছোঁ। এতিয়া মই সেইখিনি তেলতে এতিয়া মই তেজপাত এখিলা দিলোঁ আৰু এলাচিটা থেতলাই লৈছোঁ, লং আৰু ডালচেনি। ইয়াতে আৰু শুকান জ্বলা এটা কাটি দিছোঁ। আৰু এতিয়া মই ইয়াতে বিলাহী, আদা, নহৰু, কেঁচা জ্বালা, পিঁয়াজ এইবোৰ মই ইয়াতে ভালকৈ ভুনি ল'ম। লৈ কেনে মই এইটো এটা গ্ৰেভি বনাম। ইয়াতে আদাখিনিও দিলোঁ, একেবাৰে আদা নহৰুখিনিও দিলোঁ। আৰু একেলগে একেবাৰে জলকীয়া আৰু বিলাহীখিনিও দিলোঁ। এতিয়া এইখিনি মই ভালদৰে অলপ কম হিটত এইখিনি সিজাই ল'ম।